নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি আনিছোঁ, মাংস ৰেচিপি। মই কেনেদৰে এইটো কয়লাৰ মুৰ্গীৰ মাংস হয়, মই কেনেদৰে বনাওঁ আপোনালোকে চাওক। এই মাংসখিনি মই ধুই লৈছোঁ। লগতে মই শুনিছোঁ আদা বটা, জলকীয়া বটা, পিঁয়াজ বটা আৰু তেজপাত। মই এতিয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে। কেৰাহীত তেল দি দিছোঁ। আপোনালোকৰ জোখ অনুযায়ী দি দিব, সেইটো নিজৰ জোখ অনুযায়ী দিব। এতিয়া ইয়াত তেজপাত দিম। অলৰেডি বহুত গৰম হৈ গৈছে। বনাইছোঁ ঠেলা কেৰাহী। মই এতিয়া ইয়াত নিমখটো দি ল'ম। নিমখটো আপোনালোকে নিজৰ অনুযায়ী দিব। পানী দি দিম। এইদৰে মই মাংসখিনি ভাজি ল'ম।
বা বেয়াও লাগে জনাবচোন কমেণ্টত, তেতিয়াহ'লে মোৰ ভাল লাগিব। ভালখিনিও ক'লে হ'ল, বেয়াখিনিও ক'লে হ'ল। মই যিখিনি মোৰ ভুল বা বেয়া মই ভালকৈ চেষ্টা কৰিম আৰু ভালখিনি মোৰ এই ৰেচিপিটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি